ये मौसम की बारिश, ये बारिश का पानी, ये पानी की बूंदे तुझे ही तो নমস্কাৰ সকলোলৈ আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে এতিয়া কেইটা বাজিছে ৰ'ব 9টা বাজিছে মই আজি অলপ সোনকালে উঠিলোঁ সোনকালে মানে 7টা বজাতে উঠিলোঁ আৰু উঠি গা পা ধুই কৰি ভাত বনোৱা কামত লাগি আছোঁ তাকে ভাবিলোঁ অলপ আজি ভিডিঅ' এটা কৰোঁ আজি মোৰ লগৰ এজনীৰ বাৰ্থডে তাকে ওচৰতে ঘৰ দূৰত নহয় তাকে এতিয়া যোৱা হয়নে নহয় সেইটো গম নাপাওঁ উইচ কৰিলোঁ বাৰু তাকে ভাবিলোঁ ভিডিঅ' এটাও আজি কৰোঁ আপোনালোককো দেখুৱাম আজি দিনটো কেনেদৰে যায় পিছে বাহিৰত একদম ধাৰাসাৰ বৰষুণ দি আছে কিবা আমফান সেই হেৰিটো আহি আছে নামটো ভুল হ'ব পাৰে দেই মোৰ অলপ ভুল লাগি যায় তাকে মই বাহিৰৰ দৃশ্যটো দেখুৱাই আছোঁ বাৰু বৰষুণ একদম ধাৰাসাৰ বৰষুণ দেখুৱাই আছোঁ এয়া একদম পুৰা বৰষুণটো নেৰাই হ'ল বাৰু ভিতৰলৈ যাওঁ বাৰু এতিয়া মই ভিতৰত বনাই কৰিও আছোঁ তাৰ মাজতে মই ভিডিঅ'টো কৰিছোঁহি এয়া বনাইছিলোঁ আলু পনীৰ বাকি ভাত বনোৱা গ'ল আৰু দালি আমি এতিয়া ভাত খাই কৰি লওঁ তাৰপিছত মই পুনৰ দেখুৱাই আছোঁ কি কৰোঁ চাই থাকক ভাত খাই কৰি হৈ গ'ল এতিয়া এনে অলপ সময় থাকোঁ কি কৰোঁ সেইটো ভাবিব লাগিব তথাপিও অলপমান টাইম ৰেষ্ট লৈ কৰি লওঁ তাৰপিছত দেখুৱাম বাৰু লগৰজনীৰ মই কৈছিলোঁ যে ৰাতিপুৱা বাৰ্থডে বুলি আজি তাকে আমি 4জনীয়ে মিলি কেক বনাইছোঁ তাকে এতিয়া ছাৰপ্ৰাইজ দিমগৈ তাইক আজি বেছি দেৰি নকৰোঁ আৰু তেওঁ বাৰ্থডে বুলি সকলোৱে এটা স্পেচিয়েল বিচাৰে সেইকাৰণে আমি সৰুকৈ অলপ কৰিছোঁ বৰষুণ বাহিৰত বহুত তথাপিও ছাতি লৈ যাম দেখুৱাম বাৰু কি হয় বাৰু চাই থাকক এতিয়া মই যাওঁ প্ৰথমতে মই লগৰ এজনীক লগ কৰি লওঁ ওচৰত গৈ সিহঁতৰ ঘৰত গৈ তাৰপিছত একেলগে দুইজনী যাম আৰু বলক মই ছাতি লৈ পুৰা আহি আছোঁ উপায় নাই বৰষুণ তেওঁ বাৰ্থডে ছাৰপ্ৰাইজটো দিয়কচোন চবকেতো দিবই লাগিব ন সকলো এটা মন থাকে গেটৰ ওচৰ পাইছোঁহি যাওঁ আৰু গেটখন আকৌ কোনে মেলি থৈ দিলে লাকি ঘৰত যা আমাৰ ডাঙৰ কুকুৰটো সি মানে একদম লগে লগে আহে ঐ ক'ত গৈছ যা ঘৰত যা মই একদম ঘৰত পিন্ধা চেণ্ডেলকে পিন্ধি আহিছোঁ উপায় নাই বৰষুণৰ দিনত ভাল পিন্ধি একো লাভ নাই পাইছোঁহি আৰু অলপ আছে বৰষুণ কেনেকুৱা বানপা ডাঙৰ ছাতি এটা লৈ আহিছোঁ নিতিতিবলৈ মায়ে প্ৰথম সৰু এটা দিছিল নাই নহ'ব পালোহি এইটো
থাকক। আহি গ'লোঁ। গৈছোঁ ৰ, মোৰ অৱস্থা দেখিছ। আমি এতিয়া যাওঁ তালৈ পুনৰ, ইয়াৰ পৰা ওলাওঁ আৰু আমাৰ গেটখনৰ ওচৰতো মোৰ এনেদৰে ছাতিটো লাগি ধৰিছে। বৰষুণৰ বতৰত কি আছিল বোলে, মইনা নুঠে মটৰত। হয়, ভিডিঅ' এটা কৰি আছোঁ, দেখুৱাও ন বৰষুণৰ বতৰত কেনেকুৱা কি কৰিছোঁ। আমি ইমানেই মানে ফ্ৰেণ্ডৰ মূল্য বুজিছোঁ। নাই সেইটো মূল্য বুলি নহয় ন, চবেই বিচাৰে বাৰ্থডে দিনটো চবেই এটা স্পেচিয়েল বিচাৰে। আৰু আমি কৰোণা মেইনটেইন কৰিও আছোঁ কিন্তু ন, দূৰে দূৰে ঘূৰিছোঁ, যেনেদৰে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে তেনেদৰে কৰি আছোঁ। আৰু বেছি দূৰো নহয়, গতিকে আহিছোঁ। সেইটোৱে আজি মানে দুৰ্দশাটো জল্দি জল্দি যাব নোৱাৰোঁ। ৰাস্তা উঠিমগৈ আৰু এতিয়া আমি মেইন ৰাস্তা উঠিলোঁ, গৈ আছোঁ। আমাৰ ওচৰতে এইটো শিৱ মন্দিৰ আছে, প্ৰভুৰ কৰোণা নাইকিয়া কৰে সোনকালে যাতে। কি ধাৰাসাৰ বৰষুণ, গাড়ী আহিছে, পানী নচটিয়ালে লেৰা লেতেৰা বৰষুণ মানে একদম। আমাৰ এগৰাকী একদম বেগে চেগে কেক আছে, সেইকাৰণে কেকটো অৱশ্যে তাই বনাইছে। আমাৰ সকলোৰে ফালৰ পৰা তাই বনাই কৰি দিছে আৰু বেচেৰি। কাপোৰ ধুবগৈ লাগিব। হা, কাপোৰ ধুব লাগিব, ধুব লাগিব আকৌ। আমি এতিয়া লগৰ আৰু ওচৰত আৰু এজনীক লগ কৰিম। তাই ঘৰ আহি পাইছোঁহি, এইফালে তিতি তিতি উপায় নাই, তাইক মাত দিম এতিয়া। আৰু তিনিজনী পাইছোঁহি, আৰু 3 মিনিটমান দিলেই মানে পাৰ হ'লে বাৰ্থডে গাৰ্লৰ ঘৰ পাই যাম আৰু ছাৰপ্ৰাইজ দিম তাইক। ভাগৰ লাগি গৈছে, পালোহিয়ে। মাত দে তাইক, লগৰজনী আহি গ'ল দেই। এতিয়া তিনিজনী ছাতি লৈ লৈ গৈ থাকোঁ। তাই ঘৰ পাইছোঁহি আৰু অলপ আছে, আৰু সেইটো 2 নম্বৰ ঘৰটো পালোহি। দুইটো ভাঙি আমি সিহঁতৰ ঘৰ আহি পালোহি। আহি পাই আমি ভালদৰে হাত ভৰি ধুই কৰি লৈছোঁ, চেনিটাইজাৰ ইউজ কৰিছোঁ। তাৰপিছত আমাক ঘৰৰ মানুহে আমাক ড্ৰয়িং ৰুমতে বহিব দিছে, বৰমাহঁতে। আৰু এতিয়া আমি বহি কৰি তাইৰ কাৰণে আমি কেক চেক ৰেডি কৰিছোঁ। তাই আহি কাটিবহি, তাই গম পোৱা নাই বাৰু এইখিনি কৰি থকাৰ পিছত আহি দেখিব আৰু। এইটো কেক বনালে আমাৰ পিংকি মাষ্টাৰ চেফ। চাওঁ পিংকি, হাই। কেকটো বনাওঁতে তোমাৰ কেনেকুৱা লাগিল? অনুভৱটো ভাল হৈছে, ভাল হৈছে মানে বহু দিনৰ মূৰত বনাইছোঁ। মোৰ বাৰ্থডেটো এনেকুৱা এটা বনাই দিছে। মই বেছি চকলেট কেক ভাল পাওঁ। মই এতিয়া শিকি ল'ম, চিন্তা নকৰিবা। এইফালে আমাৰ দুইগৰাকী কুৱেশ্যন মাৰ্কটো দুই বনোৱাত লাগি আছে। বনিছেনে? বনাই আকৌ বেকা হৈ যায়। জলদি মাত যা তাইক। যা তাইক মাতি আনি হৈ গ'ল ন? চুৰিখনটো আনকিয়েদি কাটিব, চুৰিখনো তাই যোগাৰ কৰিব লাগে। এই গাৰ্ল দেই,
ইমান লাজ কিয় কৰিছ এমা স্নিগ্ধা একদম হেৰি মম জ্বলাই আছে Oh my god, এখন ছাপন হয়েছে না তারই এখন আমাৰ জল্দা জল্দিত তাই কেক কাটিবলৈ চাকুখন নাপায় কটাৰীখনকে লৈ আহিল কি হল কি বড় নাই সেটো কোন নাই আছে কামৰ মানুহ নহয় মানে হেতুৱে মাৰি চাকু গলিব পায় Second one. ফাৰ্ষ্ট টো ওলাল কুৱেশ্যন মাৰ্ক ছেকেণ্ড টো ওলাল ভাঙা নাক Om Namah Shivaya. এইটো হৈছে বাৰ্থডে গাৰ্লৰ নেক্সট কেক এইটো তাইৰ বাকে বনাইছে আৰু ওপৰৰ ডেকৰেটখিনি তাই কৰি দিছে কি কৰি Hello, I'm হেল্ল' Napoza. স্নিগ্ধাই আকৌ মোৰ ইউটিউব চেনেলটোত কেনেদৰে কথা ক'ব লাগে কিবা ফটো আমি কৰি এনেই ধেমালি কৰি আছিল আৰু এতিয়া নেক্সট কেকটো এনেদৰে কাটি দিছে বাৰ্থডে গাৰ্লে আৰু আমি চবে মিলি খাইছোঁ আৰু আমি তাইক ছাৰপ্ৰাইজ দিম বুলি মানে গ'লোঁ তাই গমো নাপালে আৰু বন্ধৰ দিনত ইমান কম সময়ৰ ভিতৰতে ইমান ধুনীয়াকৈ এনেদৰে আমাক বনাই খোৱালে এতিয়া আমাৰ খাই বৈ হৈ গ'ল এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ এই গোটেইকেইজনী ৰেডি হৈছোঁ আৰু আমাৰ এগৰাকী আকৌ এইফালে আছে এগৰাকী আমাৰ Hello. আহা বাৰ্থডে গাৰ্ল লাষ্ট টাইম কিবা এটা খোৱা যাব ওলাইছো কি বুলি ক'ম এইটো তাই ব্লগ বনাইছে মই এতিয়াহে গম পাইছোঁ তাই ব্লগ বনাইছে কিবা সেই তেতিয়া কৈছে তাই চেনেলটোলৈ এই তেৰিকা ৰ'বা সেই কট নালাগে ছাবস্ক্ৰাইব কৰিবা তাই চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব তাই চেনেলটো মানে ইমান কথা কোৱা আমাৰ হেৰি মানে কি এক্সপিৰিয়েঞ্চ নাই নতুনকৈ কাম কৰিছোঁ ন চ' একো নাই আহি মৰম যাব দিব তাইক আগলৈ আৰু ভাল ভাল ব্লগছ লৈ আহিব তাই আৰু বাৰ্থডে হ'ল গোটেইকেইজনীয়ে বৰষুণত তিতি তিতি ছাৰপ্ৰাইজ দিবলৈ আহিছে গতিকে বহুত ভাল লাগিছে থেংক ইউ ষ্টে ছেফ ষ্টে হেল্ডি ষ্টে ছ'চিয়েল ডিষ্টেঞ্চিং কৰিব দিছে কিন্তু এনেকৈ একো নাই আমি ঘৰতে আমি নেইবাৰ্ছ হয় আৰু আমি চব মানে কোন কেনেকৈ আছোঁ চব গম পাই আছোঁ চ' এনেকৈ আহিছোঁ আৰু অঁ চেনিটাইজাৰ আহিয়ে নাই ভিডিঅ' কৰিয়ে দিছোঁ ন চেনিটাইজাৰ অঁ আমাৰ এইগৰাকীয়ে বেছি কথা কৈ আছে নাই অলপ কিবা কমকে ষ্টে ছেফ ষ্টে হেল্ডি ঘৰত থাকক ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক আমি নেইবাৰ্ছ হয় চ' আমি আহিলোঁ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ বিকজ তাইৰ স্পেচিয়েল ডে' হয় বুলি কিন্তু আমি যিমানখিনি পাৰোঁ আমি মেইনটেইন কৰিছোঁ আমি চেনিটাইজাৰ ইউজ কৰিছোঁ আমি খোৱা বোৱাৰো অলপ মেইনটেইন কৰি খাইছোঁ চ' ষ্টে ছেফ ষ্টে হেল্ডি ষ্টে এট হোম বাই অ'কে এতিয়া বাকীখিনি পিছত দেখুৱাই আছোঁ বাৰু চাই থাকিব Don't forget to subscribe our channel. এতিয়া ঘৰলৈ গৈ আছোঁ বাকীখিনি ভিডিঅ' মই ঘৰৰ ওচৰতে কৰিম ঘৰ পালোহি এতিয়া ঘৰত গৈ ফাৰ্ষ্ট ভালদৰে হাত মুখ ধুই কৰি লওঁ তাৰপিছত মই পুনৰ ভিডিঅ' কৰি আছোঁ চাই থাকিব গা ধুই কৰি আহিলোঁ এতিয়া অলপ ভাল লাগিছে ফ্ৰেছ লাগিছে মই এতিয়া অলপ ভাগৰো লাগিছে চ' অলপ শুই লওঁ তাৰপিছত মই পুনৰ কি কৰোঁ মই দেখুৱাম আপোনালোকে চাই থাকিব এতিয়া মই ভাত বনাবলৈ আহিছোঁ ভাত বনাই কৰি লৈ তাৰপিছত মই পুনৰ ভিডিঅ' কৰিম বাৰু ভাত
ভাতত আজি আছে কাবুলী বুট আলু দি ঘুগুনি আৰু বাকী ভাত আৰু বেলেগ আমৰ আচাৰ সেইখিনি আৰু আজি বিশেষ একো নাই আজি চিম্পুল খানা মই এতিয়া ভাত বনাওঁ এতিয়া ইয়াত মই আদা নহৰু পিঁয়াজ জালুক জলকীয়া সকলোখিনি দিছোঁ তাৰপিছত কেপচিকাম দিছোঁ এতিয়া মই কাটি থোৱা বিলাহীখিনিও ইয়াত দি লৈ মই ভালদৰে গোটেইখিনি ভাজিছোঁ তাৰপিছত বইল কৰি থোৱা বুটখিনি ইয়াত অলপ সময় ভাজি অলপ পানী দিম এয়া বনোৱা হৈ গ'ল এতিয়া ভাত খাই লওঁ ভাত খাই কৰি হৈ গ'ল এতিয়া বেলেগ একো নকৰোঁ আৰু এতিয়া শুম টোপনিও ধৰিছে এতিয়া 10টা বাজিছে আৰু টোপনিও লাগিছে দিনটো খোজকাঢ়ি ফুৰিছোঁ তেতিয়াহ'লে আজিলৈ এৰো শুভৰাত্ৰি গুড নাইট